Hello viewers, welcome to NBA Detect. So অহা কাইলৈ NIS হিয়াৰিং আছে 15 তাৰিখ মই স্ক্ৰিনত শো কৰিব বিচাৰিছো সাপ্লিমেন্টাৰী লিষ্টত আছে ৰূপম ৰয় and 170 others versus the state of Assam ঠিক আছে so এই হিয়াৰিংত কেনেকুৱা আউটকাম আহিব যিখিনি ক্যান্ডিডেটস NIS withheld বুলি লিখা আছে আৰু ঠিক তেনেদৰে আকৌ যিখিনি ক্যান্ডিডেটছৰ withheld হৈ আছে বা হোল্ড কৰা আছে তেওঁলোকক 19 তাৰিখে DW ফালৰ পৰা 19 তাৰিখে ফিজিক্যাল ভেৰিফিকেশনৰ কাৰণে মাতা হৈছে নহয় জানো 19/9/2025 11 AM to 4 PM কনফাৰেন্স হল ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলিপা গুৱাহাটী ঠিক আছে এই নোটিছখন আপোনালোকে ইতিমধ্যে পাইছে ইয়াত বিশেষকৈ ক'বলগীয়া একো নাই This is for information of the following candidates marked as NIS withheld physical document verification PDB pending and withheld এই গোটেইখিনি পৰ্যায়ৰ মানে PDB pending বা withheld বা NIS withheld এই তিনি চাৰি প্ৰকাৰৰ যিখিনি withheld আছে বা hold আছে সকলোকে মতা হৈছে এটি NIS ৰ যি ফাইনাল হিয়াৰিং আহিব বা কেনেকুৱা ধৰণৰ ইন্টাৰিম অৰ্ডাৰে আহে নে কেনেকুৱা ধৰণৰ অৰ্ডাৰ আহে অহাকালৈ আমি নিশ্চয় গম পাম কিন্তু ইয়াত এটা কথা আছে অৰ্ডাৰৰ ওপৰত ভিত্তি কৰি এই যি নোটিছ NIS withheld নোটিছ যি জাৰি কৰা হৈছে বা অন্য ধৰণৰ সো NIS ক্যান্ডিডেট সকলৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব তেওঁলোকে DW লৈ নিশ্চয় যাবই লাগিব অৰ্ডাৰ কেনেকুৱা ধৰণৰ আহে হেইটো সম্পৰ্কে আমি অহাকালৈ আপডেটেড হ'ম তথাপিও যিখিনি ক্যান্ডিডেটছৰ নাম বা DW যিখিনি লিষ্টত আছে তেওঁলোকে তাত গৈ নিজৰ ডকুমেন্ট ভেৰিফিকেশন কৰোতে ভাল হ'ব বুলি ভাবো মই ব্যক্তিগতভাৱে আৰু ফাইনাল কেনেকুৱা ধৰণৰ অৰ্ডাৰ আহে অহাকালৈ গম পাম গোটেইখিনি প্ৰসেস আমি ইমান দিন ধৰি মেৰিট লিষ্ট অহা নাই বা কি হ'ব কি নহব যি অনিশ্চয়তাত সকলো ভুগি আছিল তাৰ মোটামুটি এটি সমাধান হৈ গৈছে তে গোটেই বস্তুখিনি ষ্ট্ৰিমলাইন হ'ল বুলি ক'ব পাৰি সো অহাকালৈ পুনৰ আপডেটেড হ'ম কেনেকুৱা ধৰণৰ অৰ্ডাৰ হ'ব হেইটো লৈ সো ভিডিওটো হেকলৈকে চোৱাৰ বাবে থ্যাংক ইউ সো মাচ কাইন্ডলি চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব